আচৰিত যেন লাগিলেও এইটো সঁচা কথা যে তলৰ পাহাৰ পৰ্বত বিল্ডিং ঘৰ ইত্যাদিৰ কাৰণে ওপৰেৰে গৈ থকা প্লেন এখন কঁপিব পাৰে, টাৰ্বুলেন্সৰ সৃষ্টি হ'ব পাৰে। কিহৰ কাৰণে চাওক, যেতিয়া হাৱা বতাহটো মাৰি থাকে ন, যেতিয়া বতাহ বিল্ডিঙত ঠেকচা খায় বা পাহাৰ পৰ্বতত খুন্দা খাই বতাহটো ওপৰত যায়, তো যোনখিনি ঠাইত পাহাৰ পৰ্বত এনেকুৱা তলৰ পিনে অবষ্ট্ৰাকল বহুত সেই হাৱাটো ওপৰৰ পিনে স্মুথ গতিত নাথাকে, কাৰণ তলত হাৱাটোৱে বিল্ডিঙত খুন্দা মাৰিব, সেইখিনি ওপৰত যাব, আৰু অলপ আগত গৈ পিনে ডাঙৰ পাহাৰ পাব, সেইখিনি ওপৰত যাব। তো ওপৰতো হাৱাটোৰ যিটো সেই ৱেভটো উল্টা পাল্টা হয়, আৰু তাত যেতিয়া আমাৰ প্লেনখন সোমাই যায়, জেট ইঞ্জিন সোমাই যায়, গোটেই প্লেনখন অলপমান টাৰ্বুলেন্সৰ সৃষ্টি কৰে। এইটোক কোৱা হয় মেকানিকেল টাৰ্বুলেন্স বুলি। আৰু তাৰ পিছত একদম ওপৰত না তলত বিল্ডিং আছে, বহুত ওপৰত গৈ পাইছে প্লেনখন, তেতিয়া তাত যদি মেঘত খুন্দা খায় টাৰ্বুলেন্স হ'ব পাৰে অলপমান, কিন্তু ইমান বেছি নহয়। তাৰপিছত এটা আছে আৰু ক্লিয়াৰ এয়াৰ টাৰ্বুলেন্স, মানে কি হয়, প্লেনখন এনেকে গৈ আছে, যদি সম্পূৰ্ণ অপজিট ছাইডত মাৰে, মানে এখন ফ্লাইট এনেকে গৈ আছে, যদি সম্পূৰ্ণ অপজিট ছাইডৰ পৰা হাৱা মাৰে, এনেকে যদি হাৱা মাৰে আকাশত, তেতিয়া এই পাংখাখন কঁপিব ধৰিব, যাৰ ফলত প্লেনত টাৰ্বুলেন্স হ'ব। অলপ এনেকুৱা মানে কি চাওক, আমাৰ ফ্লাইট যি উৰি আছে, প্লেন যি উৰি আছে, মেইন বস্তুটো কিহৰ কাৰণে উৰি আছে? হাৱাৰ কাৰণে, বতাহৰ কাৰণে, বায়ুৰ কাৰণে। এতিয়া পৃথিৱীৰ এটমস্ফিয়াৰতহে প্লেন এখন উৰিব পাৰে। যদি পৃথিৱীৰ পৰা বাহিৰত লৈ যায়, চন্দ্ৰতটো এখন প্লেন উৰিব নোৱাৰে, কাৰণ তাতে হাৱাই নাই, বায়ুৱে নাই, তো কাক কাটি আগবাঢ়ি যাব? জেট ইঞ্জিনে বায়ু কাটি তো আগবাঢ়ি গৈ থাকে। তো সেই যি বায়ু কাটে, সেই বায়ুত যদি প্ৰব্লেম থাকে, কেতিয়াবা যদি সেই বায়ু যদি বহুত স্পীডত বলি থাকে, সেই বায়ুত যদি কেতিয়াবা বেছি ঘন হৈ থাকে, সেই বায়ু যদি এনেকে ৱেভ মাৰিব ষ্টাৰ্ট কৰে, সেই বায়ুত যদি যেনেকে পানীত ধাৰ থাকে, পানীত যদি বেছি ধাৰত যদি নাও এখন সোমাই দিয়ে, কি হয়? নাওখনো কঁপিব ধৰে। ঠিক তেনেদৰে ধাৰ যি থাকে, সেই ধাৰত যেতিয়া প্লেন এখন সোমাই যায়, কঁপিব ধৰে।